আমি আহি পালোঁ ভৈৰৱত আজি গৈ আছোঁ কিন্তু মাস্ক পিন্ধি কৰ্ণয় ভাই আছে আহিলোঁ আমি মাস্ক পিন্ধি ভালে লাগিছে এটা নতুন অনুভৱ মই এইবাৰ প্ৰথম আহিলোঁ ময়ো প্ৰথম চ' ইয়াৰ পৰাই ভাল লাগি আছে আৰু ওপৰতে আৰু ভাল লাগিব এইটো মোৰ দৃঢ় বিশ্বাস চ' দোকান আছে পাহাৰৰ ওপৰত দোকান আৰু মেইন কথা হৈছে আজি গণেশ সন্দীপ ভাই বিকাশ উপস্থিত নাই অঁ সিহঁতক মিছ কৰি আছোঁ আমি লগতে আমাৰ সৌৰভকতো মিছ কৰোঁৱে ওপৰত দোকান চাই থাকক তো বলক ওপৰলৈ যাওঁ লেটছ গো লাহে লাহে গেলে একো নহয় অলপ টাইম ৰখিলোঁ চাওক নাজাৰা অকল আমিয়ে নহয় বহুত মানুহ আমাৰ ইয়াতে বহুত মানুহ আহি আছে উঠি আছে ওপৰলৈ আহি আছে যাই আছোঁ এই যাত্ৰাৰ শেষত আমি নাজানো ঝৰ্ণা কেনে ভাগৰ লাগিল নেকি মজা ভাগৰটো অলপ চলপ লাগছে কিন্তু ভালো লাগি আছে বহুত মানুহ আছে আমাৰ লগত আমি অকলে নাই ন ত' সকলোৰ লগত উঠি আছোঁ ভালে লাগি আছে এটাই ভাল যে ৰাস্তা আছে ইয়াত নাককাটিততো নাই ৰাস্তা কিন্তু ৰাস্তাবিলাক অলপ খাতাৰনাক এই চাইডত গ'লে চেচ চাই থাকক লাগি থাকক যাই থাকক আহি থাকক মানুহ চাওক খাতাৰনাক এই ভাইটিখিনি তামামভাৱে আহি আছে 15 ভাইৰ পিছত আহি থাকক আমাৰ লগতে আমি এইখিনি আহিয়ে ভাগাত ধৰছে কিন্তু এই ভাইটিক চাওক এই ভাইটিয়ে পানী লৈ যাই আছে ভাইটি একবাৰে ওপৰত লৈ যাবি না দেখ ওপৰত লৈ যাব একবাৰে 10 লিটাৰ মান আছে কিজান 10 লিটাৰ পানী ওপৰত লৈ যাব কান্ধত কৰি কিমান শক্তি বছ বজা হৈছে 10 বছৰ 10টা লৈ যাব খাতাৰনাক ভাইটি ভণ্টি কিমানগিলা আহি আছে নাজাৰা চাওক নাজাৰা খাতাৰনাক নাজাৰা ইয়াৰে পৰা আহিলোঁ ইয়াতে আমি বাইক থৈছোঁ ইয়াৰ পৰা আহিলোঁ এই দি উঠি চাওক কি ঠাণ্ডা হাৱা না মজা জাগাটা আজি বিৰাট মানুহ আছে হাৱাও আছে বতাহ ঠাণ্ডা যোৱা ৰাতি পানী হৈছিল না সেইকাৰণে কিন্তু কষ্ট আছে কিন্তু পিয়ৰ অক্সিজেন আছে গৰম আছে কিন্তু ঠাণ্ডাও আছে কিন্তু গণেশ আৰু সন্দীপ মিছ কৰিল তামাম কি মজা লাগি আছে উঠি তুমি মিছ কৰিলি আহি ইমান দূৰ উঠি তে পালোঁ আশ্ৰম কি আশ্ৰম বা ভূটাসন আশ্ৰম উদি উঠবা লাগছিল আমি ইজি ৰাস্তা দি আহিলোঁ আৰু খাতাৰনাক ৰাস্তা আছে খাতাৰনাক ৰাস্তা দি আহিলে তামাম লাগিল ভূটাসন না কি ভূটাসন আশ্ৰম পালোঁ খাতাৰনাক আশ্ৰম মজা লাগে আহি একবাৰ ফিল কৰি যাওক আপোনালোকেও क्या नज़ारा है 100% পিওর অক্সিজেন ওই ইডেল কি হর গাছ কাটা হলা গাছ ওবা কত আহি পালো কি পালা আশ্রম
আশ্রম আশ্রম শিব বাবার মন্দির ইমান বঢ়িয়া শিৱলিং আছে এতে পানী হলে এটা শিবলিংটা ডুবা খাই যায় তো পানির দিনে তো শিব বাবার শিবলিঙ্গ ইয়াতে পানী আহিলে এটা ভৰি যায় পানীৰ তলত সোমাই থাকে আশ্ৰমত আহি পালোঁ আশ্ৰমত নাম হৈ আছে চাওক এইপিনে দোকান আমাৰ প্ৰণয় ভাই কেনে লাগিল মজা লাগিল অলপমান আহোঁতে অলপ ভাগৰ লাগিছে কিন্তু ইমান বঢ়িয়া হাৱা পিয়ৰ অক্সিজেন আৰু ইমান ফ্ৰেণ্ডবোৰ আহিছে ত' ভালে লাগিছে চাওক চাওক আশ্ৰমৰ মজা আম গাছ কঁঠাল গাছেৰে ভৰা আশ্ৰম আৰু কেইদিনমান পিছত আহিলে আম খোৱা যাব কঁঠাল খোৱা যাব ইয়াতে যজ্ঞ হৈছিল ইয়াতে পানী দি চাকি জ্বলাইছিল চাওক শিৱ বাবাৰ একচুৱেলি আমি নাজানো এই যাত্ৰাৰ শেষ ক'ত আশ্ৰম এৰি এইবাৰ যাই আছো আৰু কিমান দূৰ চাওঁ এইবাৰ ভৈৰৱ চূড়া আৰু কিমান দূৰ যাব লাগিব কোনো আইডিয়া নাই কিন্তু যাই আছোঁ ভাল লাগি আছে অকণমান ভাগৰত লাগিছে কিন্তু মানুহবোৰৰ লগত একেলগে গৈ বহুত ভাল লাগি আছে চ' বলক ওপৰলৈ উঠি যাওঁ পালোঁ বেছি দূৰ ৰাস্তা এনেকা ৰাস্তা আৰু ইয়াৰ পৰা যিখিনি আহিলোঁ সেইখিনিত কৰি আৰু ডাবল আছে কিন্তু এটা জেগাত অলপ বেছি ওখ আছে তাতে উঠি মজা লাগব হা হয় না নহয় আমাক লাগে উষা থিয়া লাগে পাহাৰত আহিছোঁ মানে পাহাৰত উঠাৰ নিচিনা লাগব না আমি 60% আহি পালোঁ কিন্তু যিমান ভাবিছিলোঁ ভাগৰ লাগিব অলপো ভাগৰ লগা নাই ইমান ভাগৰ লগা নাই তো গল্প চল্প কৰি যাই আছোঁ আৰু ফ্ৰেণ্ডবোৰৰ লগত একেলগে গল্প চল্প কৰি বহুত আছে মানুহ বহি আছে ৰখি আছে গৈ আছে বহুত কিবা কিবি ৰাস্তাও মজা ৰাস্তা চাই থাকক আৰু অলপ ৰখিলোঁ চবে অৱস্থা বেয়া পানী খোৱা নাই আজি এতিয়াও মানুহ যাই আছে পুৰতটো মানুহ গ'ল চাই থাকক তাৰে পৰা আহিলোঁ যাই আছোঁ সৰু ছোৱালীবিলাক ইমান সোনকালে ভাগৰ নালাগে ভৰি বা গাও তোমাৰ ভাগৰ নাই ইমান দিমাগ সৰু দিমাগটা সোনকালে ভাগৰ লাগে সেইকাৰণে দেহাত ভাগৰ লগা নিচিনা ভাবে ভণ্টিক ভাগৰ লগা নাই অলপ যাই আছে খাতাৰনাক কিন্তু মাহী উঠবা নাপায় তই উঠব পাই আছা তক কৈ আছোঁ তই খাতাৰনাক কিন্তু পানী খালে এটা কথা মনত ৰাখিব এনেকৈ মুখত ৰাখি দিব বহুত টাইম পিছত অলপ দেৰি কৰি খাই গিলিব গিলিলে কি হ'ব গিলি কৈ যায় গিলাতে টাইম লাগিল অলপ এইবাৰ ক'ব পটককৈ খালে বেছিকৈ হৰণ লাগে আৰু পানী খাবলৈ মন যায় চ' কেতিয়াবা এনেকুৱা জেগাত আহিলে লাহে লাহে পানী খাব ৰখি পানী খাব তেতিয়া পিয়াঁজটা সোনকালে মিটিব আৰু অলপ পানীতে বহুত ওপৰলৈ যাব একবাৰে ওপৰত দাদাক লগ পালোঁ দাদাই ক'ল আৰু 2 কিলোমিটাৰ আছে তো উঠি আছোঁ দাদাৰ লগত ভণ্টি আছে না ভাইটি ভণ্টিক কলালৈ আহি আছে মানুহ কিমান মানুহ চাই থাকক ভৈৰৱৰ যাত্ৰা চাই থাকক আৰু ওপৰ পিনে আহি থাকক কোনোবা আহি নুমিয়ে আছে উঠি ওপৰত ভণ্টি আমাৰ নান আলচি লাগছে ভাগাল লাগছে চাওক মানুহ
কিমান মানুহ আছে মানুহ চাওক মানুহে মানুহ মানুহে মানুহ মানুহে মানুহ ইমান মানুহ ভণ্টিৰ আজি লিপষ্টিক লগাই আহিব লাগছিল ইমান মানুহ লিপষ্টিকে লগা নাই সেই মই কৈছিলোঁ নালাগাল তথাপিও একদম সমান জেগা পাই গ'লো টেনশ্যন নাই ইয়াৰ পালোঁ ইয়াৰ অলপ দূৰ মানুহ চাওক কিমান ওপৰতে দোকান নাজাৰা বিউটি অফ নেচাৰ চাই থাকক লাগি থাকক আহি থাকক জাগা চাওক নাজাৰা খাতাৰনাক নাজাৰা উষা চাওক দে কাক আহিছে দে দে তাহলে কি মিটিং কৰিবা হে নহয় দে কি কৰিম মানুহে মানুহ চাওক সেইখান নাক কাটি নাক কাটি দেখা যায় দেখোন সেইখান 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 ঘোঁৰাৰো চিষ্টেম বনাই দিছে বাঁহৰে ধৰি ধৰি উঠি আছোঁ কাৰণ বহুত থিয়া ধৰি ধৰি উঠি আছোঁ এডাল সৰি নপৰিলে হ'ল থৰাডাল ভিডিঅ' পিছত বনাই আছোঁ এতিয়া নহ'ব OMG নাজাৰা 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 আজা আজা এইটোৱে হ'ল আমাৰ অসম ইয়াতে সুন্দৰ সুন্দৰ নাজাৰাৰ কোনো শেষ নাই য'তে যাব ত'তে ধুনীয়া ধুনীয়া এইটো আমাৰ অসমৰ বিশেষত্বা আৰু বহুত আছে এইটো বহুত বিশেষত্বাৰ মাজত এটা বিশেষত্বা ইয়াতে আহি যে আমি এনেকা নাজাৰা দেখিব পাম ভাবাই নাছিল সপোনতো ভাবা নাই ভিডিঅ'ত চাগে আপোনালোকে ভালকৈ চাব নাপাৰিব চ' ইয়াতে আহিলে আপোনালোকে উপভোগ কৰিব পাৰিব আৰু চাব পাৰিব একদম মন প্ৰাণ সকলো জোৰাই যাব সঁচাকৈ কৈছোঁ মই ডেকা ল'ৰা মই প্লে বয় টাইপৰে হ'ব পাৰোঁ কিন্তু সঁচাকৈ ইয়াত আহি বহুত মানে শান্তি লাগে শান্তি বুলিয়ে ক'ব পাৰি মজা দেখোন এতিয়া কি বস্তু চচমা খুলি চাওক ইমান মজা লাগে কি নাজাৰা ওই DSLR নানলে কামে হলো আজি नानलू ना पानी हर बचे देखो देख के हमारे पूर्ण भाई ने मारा है ओ भाई नजारा ऊपर যিমান ওপৰলৈ উঠি আছোঁ এক্সাইটমেণ্ট সিমানে বাঢ়ি গৈ আছে বহুত ভাল লাগিছে বলক আৰু অলপ ওপৰলৈ উঠি চাওঁ কি পাওঁ লাগিব এই তেতে নাই সমান জেগা আছে এতিয়া পালো একদম সমান পুরত আধা দূর আহি ঠান্ডা জায়গাটা বগরির রস ক্রিম আর ফেলে খাতারনাক নাজা আর অলপ আগুৱাই যাওঁ পিছত আপোনালোক দেখিব না কি কোৱা মানুহে মানুহ আহি আছে পইচা দিছে লিটুংগা থাকিলে নাজাৰা চাওক তাম নাজাৰা যাইয়ে থাকো এখন যাই পাং কোনো ঠিক নাই হা জোতাত সোমাইছে ওলাবাল হাঁক চাওক গাছত উঠি ৰখছে কিমান এনাৰ্জি মহাৰ আৰু নানক চাওক আমাৰ নান তলত বহি নানৰো আমাৰ তামাম এনাৰ্জি খাতাৰনাক এনাৰ্জি হয় তামাম এনাৰ্জি উঠি গৈছে একবাৰে তামাম মানুহ নুমি আছে এইফালে পৰা ও বাবা মানুহ এইফালে পৰা নুমি আছে মানুহ চাওক না আৰু এই ভাইটিখিনি 10 লিটাৰ ওপৰত থৈ আৰু লৈ আহিল 10 লিটাৰ এইখিনি সিখিনিয়ে আছিল একবাৰে ওপৰত লৈ যাই আছে কাইলৈ তই ময়ো খাম এক টকাৰ
এইখিনি উঠি আৰু সেইখিনিয়ে পাহাৰ লাইট আৰু উঠিব লাগিব পাহাৰৰ পৰা আৰু পাহাৰ লাইট আৰু পাহাৰ লাইট উঠিব লাগিব উঠা কয়টা দিছে তো আছিলো 10টাৰ পৰা উঠি আছো এখন কেইটা বাজিল এখন ভাই কেইটা বাজিল হা কেইটা বাজিল 10টা 11টা 30 11টা 30 হল 10টা 11টা 20 11টা 20 10টাৰ পৰা উঠা ষ্টাৰ্ট কৰিছো 12টা মানত যাই পাম এইটো শৃংগ ইয়াতে চিৰি বনাই দিছে মাটিৰে কাটি কাটি চাই থাকক ভাবিছিলো নাক কাটিত কৰি অলপ সৰু হ'ব পাহাৰখন কিন্তু প্ৰায় একে ইয়াতে ৰাস্তা থকাৰ বাবে ইমান কষ্ট নহয় কিন্তু তথাপিও দূৰ বহুত বেছি 3.5 কিলোমিটাৰ মান আহিছো না বেছি হ'ব 5 কিলোমিটাৰ মান কি জানাইছো আৰু 2 কিলোমিটাৰ মান আছে তো চাই থাকক ভিডিঅ' নবনাও আৰু বহুত মানুহ ভিৰ দিগদাৰ হয় এঘাটেদি কেমেৰা ধৰি ধৰি ভিডিঅ' বনাই যাব তো চাই থাকক অলপ পিছত দেখুৱাই আছো দুটা তিনিটামান পাহাৰ পাৰ হ'লোঁ এতিয়া আমাৰ নামনি আছে নামনিৰ পিছত আকৌ উঠিব লাগিব একেবাৰে চাব পাৰে এইটো নামনি নামনি গৈ গৈ সেই ওপৰত উঠিব লাগিব মানুহবোৰ যে উঠি আছে চ' এতিয়া লাহে লাহে নুমি আছোঁ মানে অলপ ঢলান जिसको हिंदी में बोलते हैं ढलान थोड़ी इधर ढलान है उसके बाद फिर चढ़ना पड़ेगा आका ऊपर उठिब লাগিব চ' গৈ আছোঁ এটা ইটো ঢলান মানে এটা পাহাৰ শেষ হ'ল এইটো আৰু লাষ্ট পাহাৰ ন মানিক ভাই এইটো লাষ্ট পাহাৰ চাগে ন এইটো লাষ্ট পাহাৰ এইটো আমি যিটো আহিলোঁ এইটো এটা পাহাৰ শেষ হ'ল সেইকাৰণে অলপ ঢলান সেইকাৰণে অলপ ঢলান আৰু এইটোৱে লাষ্ট পাহাৰ ইয়াতে উঠিব লাগিব চ' বলক উঠি যাওঁ চাপ সেইটাতে দূৰ পৰা যাই মানুহ আহি আছে বেক কেমেৰা দি দেখুৱাই আছো আপোনালোকক ৰাপিও খাতারনাক লাগছে কিন্তু একদম ফুটতেছে ধরবা পারে না তামাম সেই মূরত দোকানে দিছিল নাকি সোনকালে এটা কথা কৈ দিম পাহাৰত যদি আহে চেষ্টা কৰিব যে বৰফ কুলফি এইবিলাকৰ পৰা দূৰত থাকে কাৰণ বৰফ চৰফ খালে দেহাটা ভিতৰৰ পৰা হিট হৈ থাকে না বৰফ খালে ইনষ্টেণ্ট সোনকালে ঠাণ্ডা হৈ যায় ঠাণ্ডা হৈ গ'লে একদম ক্ষতিকাৰক হয় কাৰণ এটা বস্তু টেষ্ট কৰিব বাইকৰ ইঞ্জিন যেতিয়া গৰম হৈ থাকে তাতে পানী ঢালি দি চাব কি হয় ধোঁৱা ওলাই যায় আৰু তাৰে ওপৰত যিটো ৰং থাকে ৰংটো নোহোৱা হৈ যায় সেই ঠিক তেনেদৰে আমাৰ দেহাটো এটা ইঞ্জিন তো গৰম হৈ থাকিলে বেছি যদি ঠাণ্ডা দিয়া হয় তাতে ক্ষতিকাৰক হয় ইঞ্জিন নষ্ট হৈ যাব পাৰে তো মনত ৰাখিব আৰু চাই থাকক ভৈৰৱৰ নাজাৰা দেখুৱাই আছোঁ আপোনালোকক লাহে লাহে উঠি আছোঁ চাওক নাজাৰা আচ্ছা দে মুনমাইৰ অৱস্থা আছে দা মানুহ চাওক কিমান মানুহ কেনে লাগছে মহা মহাৰ বেগটা আৰু বেছি ওজন ভয়ংকৰ উঠানি জীৱনৰ উঠা নাই মুঠতে চুগাৰ থকা মানুহৰ কাৰণে ভাল চুগাৰ এটা ইউজ হৈ যাব পানী লৈ আছে ভণ্টি মুখত অলপ টাইম দেৰি কৰি খাব মই বটল এটা মই খাই খুলি দে এই হালডাল এটা টুকুৰা কৰিলে এৰ পৰা খাই ফুটি পিছে ওলাব তলৰ ভাৰৰ পৰা মানুহ চাওক আৰু ইফালে
কিমান সিয়া উঠি যাব লাগিব যাই থাকো ঐ চ ভাই আজা যাই থাকক আহি থাকক তুমি ভিৰত যাই আছে ৰে এনকে নামি আছে মানুহ ইমান মানুহ কোন ভাই মোক বিচাৰি আছে ধৰি উঠাই আছো বহুত দূৰ পালো আৰু অলপ টাইম ৰখিব লাগিব ইয়াতে সেইখিনি আগত ৰখিম रुको इधर रहेंगे थोड़ा আহিলো আৰু ইয়াৰ পৰা 1.5 কিলোমিটাৰ মান হ'ব ওপৰত নাই এনাৰ্জিৰ কাৰণে কয় মানুহ চাওক কিমান আহি পালো ইয়াতে মেলা হৈ আছে আইচক্ৰীম মানুহ মেলা লাগি আছে ইয়াৰ পৰা বোলে আৰু 2 ঘণ্টা লাগব চাও কি হয় মেলা মেলা পাহাৰৰ ওপৰত মেলা Let's go. Ruti dokan. Papor. Coba deh. Ki khabo. Ruti dokan. Ruti dokan di sini kon. বেছি দূৰ নাই আৰু গৈ আছো কথা হ'ল কিন্তু 2 ঘণ্টা নালাগিল আহি পালোৱে আমি আৰু বেছি টাইম নাই ইয়াত ডাইৰেক্ট ওপৰত উঠি আপোনালোকক দেখুৱাই আছো মন্দিৰৰ দৃশ্য ভৈৰৱ মন্দিৰৰ দৃশ্য চাই থাকক পালো কেনে লাগিল ভাই মজা লাগিল অকমান ভাগৰ লাগিছে কিন্তু অনুভৱ নহয় কাৰণ বহুত ভাল লাগিল আৰু বহুতো উঠিছে মানুহ চ তেওঁলোকৰ লগত আহি ভাল লাগিল আৰু আমাৰ একেলগে আহিছোঁ আমি জেগাত মন্দিৰ আছে বহুত মন্দিৰ শিৱ বাবাৰ মন্দিৰ মানুহ ইমান মানুহ ইমান ওপৰত তথাপিও বহুত মানুহ হয় বহুত ওপৰত হয় মন্দিৰটো আজি হৈছে বহাগৰ 7 তাৰিখ 3 পৰা 4 কিলোমিটাৰমান হ'ব ওখ কিন্তু তথাপিও মানুহ আহে 3000 ফুটমান ওখ হ'ব চিধাই মানুহ চাওক নাজাৰা সেইখন চাওক ব্ৰহ্মপুত্ৰ দেখা নাযায় ভালকে কিন্তু ব্ৰহ্মপুত্ৰ এইখন হৈছে মেইন মন্দিৰ ওপৰত চাৰিওপিনে নাজাৰা এতিয়া আমি জোতা খুলিম মন্দিৰত সোমাই ভক্তি কৰিম ভিতৰৰ পৰা ভক্তি কৰি ওলালো আমি মই এতিয়া ওলালো জাষ্ট ঘামি অৱস্থা নাই ইয়াতে ৰ'দ দিছে সেইকাৰণে অলপ বেছি গৰম লাগিছে কিন্তু ভালো লাগিছে ভিতৰত দেখুৱাব নোৱাৰিলোঁ ইমান ভিৰ মোবাইল লৈ মুস্কিল ভক্তি কৰিলোঁ এতিয়া যাম তলত সৰু বহুত মন্দিৰ আছে এনেকা শিৱ বাবাৰ মন্দিৰ আৰু বহুত দেৱতাৰ মন্দিৰ বেছি টাইম থকা নাযাব তামাম ৰ'দত থকা নাযায় ইমান গৰম লাগি গৈছে সোনকালে নামো নাকি কোৱা তললৈকে যাওঁ এইফালে আছে ব্ৰহ্মপুত্ৰ দেখা যায় ব্ৰহ্মপুত্ৰ এইটো চাওক এইটো হৈছে
চম্পা নদী গৈ লাগছে ব্ৰহ্মপুত্ৰত। এইখন হৈছে ব্ৰহ্মপুত্ৰ। এইটো চাওক, এই দি চম্পা নদীটো গৈছে যাই ইয়াতে জইন লাগছে। তলত বহুতো আছে এইবিলাক আগৰ দিনৰ ইটা এনেকা কিবা আছিল। ইয়াতে কিজান মন্দিৰ আছিল আগত, হা থাকিব পাৰে মন্দিৰ আছিল কিজান, ৰাজা চাজা বনাইছিল। শিৱ বাবাৰ মন্দিৰ। ইটা চাওক, ডিজাইন বেলেগ আছিল আগত, শিলৰ নিচিনা হৈ গৈছে কিন্তু ওজন নাই ইমান। প্ৰসাদ খাই আছে প্ৰণয় ভাই। বস্তু নাছিল, আমি এই গছৰ পাত চিঙাই লৈয়ে খাই আছো। খালোঁ মানে ময়ো খালোঁ। বিৰাট কষ্ট, হাত লেতেৰা, ধোৱা বস্তু নাই, পাততে মাৰি দিলোঁ। আৰু এনেও আমি বনৰীয়া। বহি আছোঁ আমি অলপ। প্ৰণয় ভাই ফোন কৰি আছে, পানী চানী খালোঁ। মানুহ চাওক ওপৰত মন্দিৰত, মেইন মন্দিৰত কিমান মানুহ। হাই গাইস, আমি আছো এতিয়া। कहाँ जाएगा? उतरने। बैठने में जो मजा है वो चलने में कहाँ? चलने में जो मजा है वो बैठने में कहाँ? तो तू जा, हम यहाँ रहते हैं। हम रहे यहाँ। तू जा वहाँ, हम रहे यहाँ। শিৱ বাবা মন্দিৰ এতিয়া যাত্ৰা আৰম্ভ হ'ব তললৈ নুমি যাৱাৰ। এইবাৰ যাত্ৰা আৰম্ভ হ'ল তললৈ নুমি যাওয়া। এইবাৰ আমাৰ যাত্ৰা আৰম্ভ হ'ল তললৈকে। চ' বলক আমি তললৈকে যাত্ৰাটো আৰম্ভ কৰোঁ। এই বিলকুদাৰ নিচিনা তোৰ হৈ গ'ল। চাওক চাওক চাওক, আপোনালোকে চাব পাৰে কিমান মানুহ একেলগে নামি আছে। ইমান মানুহ নহওঁতে ইমান মানুহ, ইমান ওপৰ বুলি মানে ফিল নহয়, কাৰণ ইমান মানে ভাল জেগাটো মানুহৰ কাৰণে। কিন্তু বেছি মানুহ থকাৰ কাৰণে ইমান ভাগাৰ নধৰে, নহ'লে তামাম লাগিল হয়। আমি অলপ টাইম তলত নমি ৰখি কিবা খাম, তাৰপিছত বস্তু আছে আমাৰ বেগত, খাই দেই আৰু যাত্ৰা আৰম্ভ কৰিম। আধা ঘণ্টামান ৰখি তো চাই থাকক, লাগি থাকক। ভৈৰৱ পাহাৰৰ যাত্ৰা। এতিয়া আছে ৰাস্তা দুটা, এটা ইপিনৰ পৰা ইফালে পেলাই আমি আহিছোঁ দুইটা দি, আৰু এটা ইফালে কচুতলা হৈ আহে, আৰু ইফালে ঢাকনাবাৰী হৈ আহে। তো আহি চালোঁ বস্তু কেনেকুৱা লাগিল অলপ কৈ দিয়া। ইয়াতে আহি বহুতেই ভাল লাগিল, সঁচাকৈ বহুত ভাল লাগিল। বহুত ভৈৰৱ বাবাৰো দৰ্শন কৰিলোঁ, লগতে আমাৰ আৰু বহুতো ভক্তবৃন্দ আহিছে, তেওঁলোকৰো দৰ্শন কৰিলোঁ। চ' বহুতেই ভাল লাগিল, বহুত মানুহ চানুহ আহিছে। আপোনালোকে আহিলে চাব পাৰিব এই সৌন্দৰ্য দৃশ্যবোৰ আপোনালোকে উপভোগ কৰিব পাৰিব। মোবাইলত চাগে ইমান ভালকৈ মানে বুজি নাপাব কিমান সৌন্দৰ্য, কিন্তু ৰিয়েলত যেতিয়া চাব তেতিয়াহে গম পাব। নাই, আমাৰ কথা হৈছে কি, আমি মানে দেখুৱাৰ কাৰণে দেখুৱাই আছোঁ, যাতে আপোনালোকে গম পায় যে ইয়াতে কেনেকুৱা নাজাৰা। এনে কিন্তু আপোনালোকে আহি চাই গ'লে বেছি মজা পাব মোবাইলত কৰি। তো আহক আৰু চাই যাওক ভৈৰৱ পাহাৰ। নামাতে ইমান টাইম নালাগে, নামি আছোঁ। ইয়াতে বজাৰ ইমান মানুহ, চাই থাকক। ভিৰৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু নামি আছোঁ এতিয়া। পিছফালে অলপ বেন হৈ লৈ গৈ আছোঁ, নামি আছোঁ। চাওক মানুহে খালি উঠবা নৰে আৰু উঠাই আছে কান্ধত লৈ। ইয়াকে কয় দেউতা। পাছফালে পৰছে, পাহাৰৰ পৰা নামাতে মোক তামাম মজা লাগে, তামাম বেলেগত কৰি বেলেগ।
পাহাৰত উঠা আৰু নমা দুটাই টেকনিক। নমা টেকনিকটো মই বেছি ভালদৰে জানো, তো মোক সেইকাৰণে মজা লাগে। মানুহ চাওক, এতিয়াও আহি আছে মানুহ। আমি নামি আছোঁ তলত। আহিবাল আৰু নামা ষ্টাৰ্ট কৰিম। এই চাওক মানুহ পকাৰ নিচিনা এইবিলাক দি 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 আহি আহি দি 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 এইটো জাগাটা চানা মহাতে একটা ভিডিও ললো কিনকা দেখে। এবার খানা খাই আছো আমি চবে। কনয় ভাই এইটো আৰু কথা নকয় খাৱাৰ টাইমত, খাওয়াই আগত। কথা নাই। नजारा दिखा मानिक भाई, नजारा दिखा। নাগাৰা নাগাৰা খানা লাগে একটা যে গান আছিল नगारा बजा। লৈ খাই দেই পেট ভৰাই লৈ ইবাৰ আৰু একদম তললৈ যাত্ৰা। তললৈ যাত্ৰাত আছে অলপ খাতৰা, কিন্তু আমি ল'ব লাগিব এই খাতৰা। তে সম্পূৰ্ণ হ'ব আমাৰ এই যাত্ৰা। ও ভাই क्या बोले हो, খাতৰা লাগিছে না। চাওক 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 ইয়াৰ পৰা কি নাজাৰা, ভৈৰৱ পাহাৰৰ নাজাৰা চালে চাই থাকিবলৈ মন যায়, ইমান বঢ়িয়া। আহি আহি বহু দূৰ নামলোকে আমি, নামাতে ইমান টাইম নালাগে। তো ক কি কবি? প্ৰায় 60% মান নামিলোঁ চাগে, 60 নহ'লেও 50 ভুল নাই। দুটামান পাহাৰ অতিক্ৰম কৰি আহিলোঁ। চ' এতিয়া ইয়াতে অলপ চয়া আছে, সকলোৱে জিৰাই নামি আছে। এনাৰ্জি অলপ লছ হৈছে, সেইকাৰণে মাতবোৰ অকণমান চেঞ্জ হৈ গৈছে। আহি থাকক। অৱস্থা চাওক আমাৰ কি অৱস্থা হৈ গৈছে। অৱস্থা একদম চুপাৰ। বহু দূৰ নামছো আমি, বহু দূৰ। মাহীহৰ কিমান দূৰত আমি গমেই নাপাওঁ। আমি ভণ্টি মই একদম প্ৰণয় ভাই মধুপুৰত কৰিও বহু দূৰ। মধুপুৰ দূৰ, কিন্তু মধুপুৰ য'ত আছো এতিয়া আৰু বেছি দূৰ। এইডাল কি হ'ব লাগছে, তই টানব লাগছা। বাহুবলীক চাওক, সেই পাহাৰৰ ওপৰৰ পৰা লৈ আহি আছে বাহুবলী। এনে পাহাৰৰ ওপৰত আৰু গছৰৰ ওপৰত চাওক, প্ৰণয় ভাই আৰু মই, ভণ্টি আছে তলত দি দি আছে। না না চাওক এইটা কেনে লাগছে, কেনে লাগছে দেখাই না যায়। মানুহ নামি আছে, কিন্তু মহা আৰু অলপ কষ্ট কৰিবৰ বাবে গাছত উঠিছিল। এইবাৰ নামিব এইবাৰ। প্ৰথমতে মাস্ক পিন্ধি আছিলোঁ, কিন্তু অলপ পিছত খুলি দিলোঁ, কাৰণ মাস্ক পিন্ধি থাকিলে অলপ অক্সিজেন কম যাই থাকে না, মাথাৰ বিষ উঠি গৈছিল, সেইকাৰণে খুলি দিছিলোঁ। 100% পিয়ৰ অক্সিজেন, সেইকাৰণে আমি আহি পালোৱে, আশ্ৰম পালোঁ আৰু নামি যাইয়ে আছোঁ। তো চাই থাকক। এলেকাৰ বেপাৰী হয়। মোৰ নামটোৱে এইটো। দে ঠিক আছে, একবাৰ শুনা দিছে হা। जीना मुश्किल तो है, अपना भी दिल तो है, दिल में अरमान है, हम भी इंसान हैं, जब सताते हैं गम ऐश करते हैं हम,
बीड़ी पीते हैं और पान खाते हैं, सारे दुनिया का बोझ हम उठाते हैं। ओ खतरनाक শেষ অবস্থা শিৱলিংগটো ইফালৰ পৰা পানী আহে ঝৰাৰ পানী আহে ঝৰ্ণাৰ পানী আহি আহি শিৱলিংগটো পানীৰ তলত থাকিব পানীৰ দিনত কেনেকুৱা দৃশ্য হ'ব ভাবক এবাৰ আহি চাই যাব পানীৰ দিনত জুন জুলাই চাওক আহি পালোঁ তলত শেষ আজিৰ যাত্ৰা তলত যাই চাং স্কুটি হেলমেট আছে না নাই নাথাকিলেতো গেল আৰু উপায় নাই আমি তলত পালোঁ একেবাৰে এই ওপৰৰ পৰা তো ইয়াতে একদম ফেচবিলাক চব ঘামি ঘামি পুৰা অইলি অইলি হৈ আছে চাওক মেলা হৈ আছে মেলা বেলুন বেলুন নহ'লে মেলা নহয় চব মানুহ নামি আছে লাহে লাহে তো ইয়াতে ভিডিঅ'টো শেষ কৰিলোঁ